তাৰ মতেই সমাজখন চলিব সমাজখন আমাৰ মানে যিবিলাক ভাল চিন্তা কৰা মানুহ ইণ্টেলেকচুৱেল চৰকাৰে কি চিন্তা কৰিছে সেই মতে সমাজখন চলিব লাগে আৰু সেইবিলাক নিউজটো নেগেটিভ নিউজবিলাক ইমান প্ৰচাৰ কৰাৰ কোনো দৰকাৰ নাই কালি ইতিমধ্যে দুজন নিহত হোৱা বুলিও কৈছে আমিও গম পাইছোঁ এতিয়া ইয়াৰ ওপৰত আমাৰ কোকৰাঝাৰ পুলিচে ইতিমধ্যে ক্লিয়াৰ কৰিব মই অলপ আগতে গোটেই কথাটো ডিটেইলছ লৈছিলোঁ চ' তেনেকুৱা কোনোবাই যদি আজি আইনটো হাতত তুলি ল'বলৈ বিচাৰে তেতিয়াহ'লেতো পুলিচে মানে তেখেতৰ কামটো কৰিবই আমি বিচৰা নাই ইয়াত পুনৰ অশান্তি হওক কাৰণ যোৱা 30-40 বছৰত তেনেকুৱা বহুত অশান্তি পৰিৱেশ আমি দেখিলোঁ এতিয়া এজন ব্যক্তিয়ে একটু ব্লাড দিয়ক তেজ দিয়ক এজন মানুহে জীৱন দিয়ক সেইটো আমি কেতিয়াও নিবিচাৰোঁ তৃতীয় পক্ষ জড়িত আছে নেকি ছাৰ তৃতীয় পক্ষ চতুৰ্থ পক্ষ এইবিলাক কোৱা কথা আমি তৃতীয় পক্ষ চতুৰ্থ পক্ষ নিবিচাৰোঁ কোনোবাই এতিয়া মিছলিড হৈছে বা বিপথে পৰিচালনা হৈছে সেইটোৰ কাৰণে এনেকুৱা কথাবিলাক হৈ আছে আৰু আজি এইবিলাক আমি এটা ভাল পৰিৱেশ কৰি পেলাই স্থায়ী সমাধান কৰিব লাগে তিনিখন চুক্তি এতিয়ালৈকে স্বাক্ষৰিত হ'ল কিন্তু তাৰ পিছতো একাংশ সন্তুষ্ট হোৱা নাই নেকি যাৰ কাৰণে আৰু চিৰদিনে সন্তুষ্ট নহ'ব আৰু বুজিলে কিছুমান মানুহ আছে চিৰদিনে সন্তুষ্ট নহ'ব ছাৰ বৰঙি অশান্ত কৰাৰ সৃষ্টি কৰি একপক্ষ লাগিছিল চাওক এইটো পক্ষটো মই ক'ব পৰা নাই তৃতীয় পক্ষ চতুৰ্থ পক্ষবিলাক বেলেগবিলাকে কয় কোনো পক্ষ চক্ষ নাই এইটো দীঘলীয়া মুভমেণ্টৰ এটা বাই প্ৰডাক্ট বুলি ক'ব লাগিব আৰু কিছুমানৰ মনত সেইটোৱে সোমাই আছে মানে অস্ত্ৰ ধৰিলে মই মানে এইটো কৰিব পাৰিম এইটো কৰিব পাৰিম কিন্তু অস্ত্ৰই যে নিজকে ধ্বংস কৰে সেইটো বহুতে আজিলৈকে ভাবিব পৰা নাই সেইকাৰণে আজিৰ সময়ত যোন দেশত বেআইনী অস্ত্ৰ আছে যোন সমাজত যোন জনগোষ্ঠীত বেআইনী অস্ত্ৰ আছে সেই সমাজটোৱে ধ্বংস হৈ গৈ আছে ছাৰ এই চৰকাৰ যোনে ছাৰ অশান্তি কৰাৰ সৃষ্টি কৰে আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব চৰকাৰ কোনো দিনে কোনো চৰকাৰে কোনো মানে এণ্টি কনষ্টিটিউচনেল ইলিগেল বা তেনেকুৱা অসামাজিক কাম কৰাটো কোনে চৰকাৰে সেইটো গ্ৰহণ কৰিব কোনো চৰকাৰে এইটো গ্ৰহণ নকৰে